ফাইনালি আজি আহি পালোঁ আমি গুৱাহাটী ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ। আজি আমি ইয়াতে যি আছে সকলো দেখাম। ইয়াত ধুনীয়া এটা পৰিৱেশ আছে। আমি আহিছোঁ দুজন একেলগে আহিছোঁ, মই আৰু মোৰ ফ্ৰেণ্ড একেলগে আহিছোঁ। ইয়াতে চাওক ইয়াৰ যিটো দৃশ্য, ধুনীয়া এখন দৃশ্য আছে ইয়াত, আমি সকলোখিনি দেখাম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সকলো দেখাম আজি ইয়াৰ ভিতৰত কি আছে, আমি সকলো দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চাওক কিমান ধুনীয়া দৃশ্য এইখন। ইয়াৰ যিটো দৃশ্য আটাইতকৈ ধুনীয়া। গুৱাহাটীত এখন নতুন হৈছে এইখিনি ঠাই। চাওক অকণমান, চাওক কেনেকা পানীখিনি কেনেকা? বঢ়িয়া বঢ়িয়া। হয় নেকি? ভাল লাগিছে ন? মই অকণমান পানীখিনি অকণমান টেষ্ট কৰি চাওঁ কেনেকা। নাপাওঁ দেখোন। পাইছোঁ ভাল লাগিছে পানীখিনি। ভিতৰত সোমাওঁ, ভিতৰত ফালে আমি এতিয়া ভিতৰত সোমাম। কি আছে সকলো দেখাম। ইয়াত বহুত ভাল ভাল বস্তু আছে, আপোনালোকে আহিব পাৰে, ইয়াতে আহি চাব পাৰে। ফাইনেলি আমি ভিতৰত সোমালোঁ। ইয়াতে চাওক আগৰ দিনৰ অকল আমাৰ ভূপেন হাজৰিকা ছাৰৰে সকলোবিলাক ফটো ইয়াতে আছে। আপুনি যিটো ছাইটত চাব সেইফালে আমাৰ অকল ভূপেন হাজৰিকা ছাৰৰ ফটো লগাই থৈ দিছে ইয়াতে। ইয়াত চাওক ইমান ধুনীয়া এটা পৰিৱেশ, ইয়াতে ভাল লাগিছে। ইয়াতে আপুনি বহিব পাৰে, আপুনি ইয়াতে আহি ৰেষ্ট ল'ব পাৰে, কোনো ধৰণৰ অসুবিধা নাই। ইয়াত কোনো ৰেষ্ট্ৰিকশ্যন নাই। আপুনি আপোনাৰ যি দেখিব ইচ্ছা আছে আপুনি দেখিব পাৰে। এইটো হ'ল এতিয়া পেইণ্টিংটো চাওক না, কিমান ধুনীয়া লাগিছে। এইখন পেইণ্টিং হয়, এইটো নিজে অঁকাইছে। এইটো কম্পিউটাৰ দি নহয়, এইটো অঁকাইছে এইখন পেইণ্টিং। গোটেইখিনি চাওক। ইয়াত আপুনি যিফালে চাব সেইফালে তেনেকৈ আমাৰ ছবিবিলাক লগোৱা আছে। আপুনি আহিব পাৰে, ইয়াত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই। আপুনি আহি কিনে চাই যাব পাৰে, কোনো ধৰণৰ প্ৰব্লেম নাই। আপুনি গোটেইখিনি চাব পাৰে। আৰু আছে, আমি ওপৰত যাম। বিভিন্ন ধৰণৰ যেতিয়া বঁটা পাইছিল গান গাই সেই বঁটাৰ সেইবিলাক পিকচাৰ হয়। আহক, ফাইনেলি আহি পালোঁ। আমি ওপৰৰ ফ্ল'ৰ, এইটো ওপৰৰ ফ্ল'ৰতে আপুনি যিফালে যাব সেইফালে এনেকুৱাও ফটো লগোৱা আছে, চাব পাৰে, অসুবিধা নাই কোনো ধৰণৰ। এইফালে ফ্ৰেণ্ডটো পিকচাৰ মাৰি আছে, চাওক। এটা পিকচাৰ মাৰি দিয়াচোন এইফালে। ষ্টাইলটো চাওক কিমান ধুনীয়া লাগিছে দেই। এইখিনি একেবাৰে ওপৰৰ ফালৰ পৰা দেখাই আছোঁ আপোনালোকক। চাওক কিমান ধুনীয়া লাগিছে। চাওক যিফালে চাব আপুনি একেবাৰে ধুনীয়া ঠাই এইখন। আপুনি আহিব পাৰে, যিফালে নাযাওক কিয় আপুনি গোটেইখিনি চাব পাৰে, কোনো অসুবিধা নাই। ইয়াতে আপুনি আহিব পাৰে, ইমান ধুনীয়া এখন ঠাই। চাওক
মজা আহিছে মাৰা তেন্তে মাৰিছোঁ এইবিলাক যিবিলাক চাই আছে এইবিলাক আগৰ ধৰা এইবিলাক ইউজ কৰিব নেকি নহয় এইবিলাক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিবিলাক গান আছিল তেওঁ সেইবিলাক ৰাখিছিল ইয়াতে আগৰ দিনৰ কিতাপবোৰ চব এখানে আছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৰচনাৱলী চাওক প্ৰথম খণ্ড দ্বিতীয় খণ্ড তিনিটা ভাগেৰে ভাগ কৰিছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিটো ৰচনাৱলী তিনিটা ভাগত ভাগ কৰিছে তাত প্ৰথম খণ্ড দ্বিতীয় খণ্ড তৃতীয় খণ্ড এই গোটেইখিনি আমাৰ ভূপেন হাজৰিকা ডাঙৰ লিখা কিতাপবোৰ আপুনি চাব পাৰে চাওক গোটেইখিনি আৰু এইটো গামোচা ৰাখি দিছে আমাৰ অসমীয়া যিটো গামোচা হয় তাত কিছুমান বস্তু লিখা আছে ভালকৈ দেখা নাযায় ডিমৌ শিৱসাগৰ হেৰি গাঁৱৰ নাম নেকি চাওক ভালকৈ এইটো ভূপেন হাজৰিকাদেৱৰ কাপোৰ হয় যিবিলাক কাঠ দিছিল সেইবিলাক কাপোৰ ইয়াতে আছে ৰখা আছে আৰু এইটো খালি ইয়াতে আৰু দিব কিবা ৰাখিব নাজানো চাওক ভিউটো চাওক ওপৰৰ ফালে যিটো ভিউ ধুনীয়া লাগিছে ঠাইখন আপুনি আহিব পাৰে আহি এবাৰ চাই যাব পাৰে ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ এইখন